জন্মাষ্টমী উপলক্ষে লাড্ডু গোপালৰ বাবে মুগ দাইলৰ হালৱা অলপ বনাইছিলোঁ। আহকচোন কেনেকৈনো বনাইছিলোঁ চাব। মুগ দাইল অকণমান ৰাতিতে তিয়াই থৈছিলোঁ। এতিয়া প্ৰথমে মুগ দাইলখিনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি লোৱাৰ পিছত প্ৰথমে 2 চামুচ ঘি দিলোঁ, 2টা ইলাইচি দি দিলোঁ। তাৰপিছত মুগ দাইলখিনি দি প্ৰথমে অকণমান ভাজি ল'ম। এনেদৰে 10 মিনিটমান লৰাই লোৱাৰ পিছত এতিয়া 2 চামুচ চেনি দি আকৌ এবাৰ মুগ দাইলখিনি ভালদৰে লৰাই ল'ম। মুগ দাইলখিনিত ভাল এটা কালাৰ আহিবৰ বাবে ফুড কালাৰো দিব পাৰি। মই কিন্তু ফুড কালাৰ দিয়া নাই। ল' ফ্লেমত 10 মিনিটমান লৰাই থকাৰ পিছত কাটি লোৱা কাজু আৰু কিচমিচখিনি ইয়াত এড কৰি দিলোঁ। কাজু আৰু কিচমিচখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত অলপ অলপকৈ গাখীৰ এড কৰি মুগ দাইলখিনি আকৌ ভালদৰে লৰাই ল'ম। গাখীৰখিনি মিক্স কৰাৰ পিছত এনেদৰে লাহে লাহে 5 মিনিটমান মুগ দাইলখিনি লৰাই থাকিব লাগিব। এয়া মুগ দাইলৰ হালৱা ৰেডি হৈ গ'ল। আৰু জন্মাষ্টমী বুলি লাড্ডু গোপালৰ বাবে পায়স ভোগ অলপো বনাইছিলোঁ। এতিয়া প্ৰথমতে বইল কৰি লোৱা গাখীৰখিনিত 2 চামুচ চেনি আৰু কাটি লোৱা কাজু আৰু কিচমিচখিনি দি ভালদৰে 10 মিনিটমান গাখীৰখিনি অকণমান গোটা নোহোৱালৈ লৰাই লৈছিলোঁ। তাৰপিছত তিয়াই থোৱা জহা চাউলখিনি এড কৰি দিছোঁ। ল' ফ্লেমত 5 মিনিটমান লৰাই থাকি এতিয়া 2টা মাহপাতো দিছোঁ, যাতে মাহপাত দিলে ফ্লেভাৰটো ভাল আহে। 10 মিনিটমান এনেদৰে ল' ফ্লেমত ভালদৰে লৰাই থকাৰ পিছত মোৰ পায়স ভোগো ৰেডি হৈ গ'ল।